ব'লক আজি মোৰ লগত কুমলীয়া ৰ'দৰ আমেজ লৈ ইণ্টাৰেষ্টিং আৰু লগতে অলপ ক্ৰিয়েটিভ টাইম পাছ কৰোঁ। এটা কথা মন কৰিবচোন, মাজে মাজে মোৰ মুখখন অলপ ফুলি আছে। অৱশ্যে ইয়াৰ এটা কাৰণো আছে। বেয়া কমেণ্ট নিদিব আকৌ দেই, মই প্ৰত্যেকটো সময়তে এনেদৰে মুখ ফুলাই নাথাকোঁ বাৰু। কিন্তু সঁচা ক'ব গ'লে খংটো অলপ বেছি, আমাৰ গাঁৱলীয়া ভাষাত চুলিৰ আগতে থাকে। বেলেগৰ খঙৰ পৰা কি লাভ বা লোকচান হয় নাজানো বাৰু, কিন্তু মই মোৰ খংটো প্ৰায়ে ধনাত্মক কামত ব্যৱহাৰ কৰোঁ। কেনেকৈ জানিব বিচাৰে নেকি বাৰু? ৰ'ব কৈ আছোঁ। মই জানিব পৰা মতে এই ঊল গুঠাটো এটা থেৰাপি হয়। গুঠিব জানিলেও এই কামটো কৰিবলৈ বহুত ধৈৰ্য লাগে, আৰু যিটো বহুতৰে নাই। কিন্তু মোৰ যিহেতু এইবোৰৰ লগত ধৈৰ্য আছে, সেইবাবে মোৰ খং উঠিলেই ঊলৰ বজাৰখন পাতিব। ইয়াৰ পৰা কিন্তু মোৰ দুটা লাভ হয়। মোৰ কি কাৰণত খং উঠিছিল সেইটোৱে মনত নাথাকে, আৰু মোৰ অৰ্ডাৰৰ কামখিনিও অলপ আগবাঢ়ি থাকে। বাপৰে, বহুত বকিলোঁ দেখোন আজি, বেয়া চেয়া নাপাব দেই আকৌ।